Hello guys, welcome to my YouTube channel. আজি মই তোমালোকক ক্লাস 10 ৰ trigonometry chapter 8.2 chapter 2 আৰম্ভ কৰিব 8.2 অনুশীলনীটো 8.2 chapter কি বুলি কয় এক্সাৰসাইজ টো আৰম্ভ কৰিবলৈ গৈ আছো। তাৰ আগতে আমি কি কৰিব লাগিব 8.2 কৰাৰ আগতে আমি 8.2 chapter 2 ৰ trigonometry আমাৰ যিবিলাক ৰেশিও আছে sin theta cos theta হেবোৰ যে sin theta এটা ধৰা theta মানে কোনবাটা মান দিব যদি theta ৰ মান ধৰা 10 degree দিয়ে 45 degree দিয়ে 90 degree দিয়ে 0 degree দিয়ে তেতিয়াহলে মানবোৰ কিমান হ'ব হেবোৰ আমি এখন লিষ্ট আছে সেই লিষ্টখন আজি আগতে মই তোমালোকক শিকাই দিম কেনেকৈ মুখস্থ কৰিব লাগে এতিয়া তোমালোকক বৰ্তমান sin 0 degree sin 30 degree sin 90 degree বা sin 60 degree এনেকুৱা এইবোৰ থিতাই তোমালোকক দিব মানে 0.90 degree লগৰ ভিতৰত থাকিব মানে সূক্ষ্ম কোণত থাকিব এতিয়া তোমালোকে ডাঙৰ ক্লাছত তোমালোকে পাবা কি বুলি কয় 90 ডিগ্ৰী ওপৰত যাব স্থলকোণ হেবোৰ কোন হ'ব বৰ্তমান এতিয়া তোমালোকে sin 0 ডিগ্ৰী sin 30 আৰু sin 45 ডিগ্ৰী আৰু sin 60 sin 90 আৰু তেনেকৈ বাকিখিনি থিটাৰ কাৰণে তেনেকুৱা মানত তোমালোকে এতিয়া থিটা হেৰি উলাব লাগিব মানবোৰ উলাব লাগিব সো কেনেকৈ কি কৰে চাও আহাচোন মানকেটা মুখস্থ কৰিব লাগিব ঠিক আছে মানকেটা মুখস্থ কৰিব লাগিব এটা চোৱা প্ৰথমে ধৰা মই এনেকৈ এখন টেবুল এখন তোমালোকৰ কিতাপতো আছে টেবুলখন মই এই টেবুলখন কৰি দিম কেনেকৈ মনত ৰাখিব লাগিব মই শিকাই দিম তোমালোকক চোৱা প্ৰথমে ধৰা আমাৰ কি থিটা আছিলে sin থিটা তাৰপিছত আমাৰ কি আছিলে cos থিটা তাৰপিছত আমাৰ আছিলে কিমান tan থিটা এইখিনি এইটো অৰ্ডাৰতে মনত ৰাখিব দেই তেনেকৈ তাৰপিছত আছিলে তোমালোকৰ cot থিটা তাৰপিছত আছিলে তোমালোকৰ sec থিটা তাৰপিছত আছিলে তোমালোকৰ কি cosec কি থিটা এইকেইটা মই যেনেকৈ অৰ্ডাৰ লিখি দিছো তেনেকৈ অৰ্ডাৰতে মুখস্থ কৰিবা বুঝা নাই মই যেটো অৰ্ডাৰ দিছো অৰ্ডাৰতে মুখস্থ কৰিবা কিতাপখনত অকমান বেলেগ অৰ্ডাৰত আছে তেনেকৈ হলে অকমান তোমালোকৰ প্ৰবলেম হ'ব পাৰে কিন্তু এইটো অৰ্ডাৰত ৰাখিবা ঠিক আছে আৰু এইফালে তোমালোকৰ থিটাৰ মানটো মই পাতি যাম থিটাৰ মানটো এইফালে হ'ব এইটো মই এনেকৈ কৰিছো মই এখন এনে বনাইছো আৰু মোৰ মোৰ অকমান টেৰা বেকা হৈছে বাৰু তোমালোকে ধুনিয়াকৈ এখন চাৰ্টখন বনাই লবা ইফালে থাকিব থিটাৰ মান ইফালে কি থাকিব থিটাৰ মান ইফালে থাকিব থিটা আমি 0 ডিগ্ৰীত তাৰপিছত আমাৰ থাকিব 30 ডিগ্ৰী তাৰপিছত থাকিব আমাৰ 45 ডিগ্ৰী তাৰপিছত থাকিব আমাৰ 60 ডিগ্ৰী তাৰপিছত থাকিব আমাৰ কিমান 90 ডিগ্ৰী এতিয়া চোৱা প্ৰথমে তাৰ মানে কি তাৰ মানে এটা চোৱা কেনেকুৱা ধৰণৰ বস্তুটো এটা চোৱা sin যেতিয়া এইটো sin থিটা তাৰ মানে এই লাইনটোত মই sin থিটাৰ মান পাতিম যেতিয়া থিটাটো ইয়াৰ চোৱা যেতিয়া 0 তাৰ মানে sin থিটা ইয়াৰ তাৰ মানে sin 0 হলে sinৰ মান কিমান হয় sin 0 হলে sinৰ মান কিমান হয় 0 মানে sin 0 ডিগ্ৰী মানে তাৰ মানটো আমি পাই যাম কিমান 1 আৰু sin 30 ডিগ্ৰী তাৰ মানটো পাই যাম আমি 1/2 আৰু sin 45 ডিগ্ৰী মানে হল মানটো হল 1/√2 আৰু sin 60 মানে হল √3/2 আৰু sin 90 মানে হল 0 সৰি 1 sin 90 মানে হল কিমান 1 এইকেইটা মান এইকেইটা কাৰ মান sin থিটা 0 sin 0 মানে হল 1/2 sin sin 0 মানে 0 sin 30 মানে 1/2 sin 45 মানে 1/√2 sin 60 মানে √3/2 আৰু sin 90 মানে 1 তোমালোকে প্ৰথমে এই মানকেটা মুখস্থ কৰি ল'ব লাগিব sin থিটাৰ মানকেটা ঠিক আছে sin থিটাৰ মানকেটা তোমালোকে মুখস্থ কৰি ল'বা তেতিয়া বাকিখিনি নিজে নিজে ওলাই গৈ থাকিব আমাৰ ঠিক আছে গতিকে sin থিটাৰ খিনি একদম মুখস্থ কৰি ল'বা তাৰ পিছত এটা cos থিটাৰ কাৰণে কি কৰিবা cos 0 মানটো কিমান হ'ব বা cos 30 মানটো কিমান হ'ব এই তুমি sin থিটাৰ যিকেটা মান পালা হেইকেটা মানকে তুমি এই উল্টা ফালৰ পৰা লিখি যোৱাচোন এই ফালৰ পৰা লিখি যোৱা মানে 1 টো ইয়াত আহিব তাৰপিছত এইটো ইয়াত লিখা √3/2 আৰু এইটো ইয়াত থাকিব মানে ইয়াতে থাকিব এইটো 1/√2 আৰু এইটো ইয়াত 1/2 আৰু এইটো 0 দেখিবলে 0 তাৰ মানে cos 0 মান কিমান 1 cos 0 মান 1 তাৰ মানে sin 90 মান যিমান আছিল এইটো cos 0 মানটো একেই মানে মই এই মানকেটাকে হে এই ফালৰ পৰা লিখি গৈছো খালি উল্টা ফালৰ পৰা লিখি গৈছো sin থিটাৰ মানকেটা এই উল্টা ফালৰ পৰা ইয়াত লিখি দিছো হেকিটাই কাৰ মান বুজাই দিব তোমাৰ cos থিটাৰ মানটো বুজাই দিব হেকিটাই ঠিক আছে ক্লিয়াৰ হৈছে গতিকে এইখিনি ওকে গতিকে তোমালোকে এই পাঁচটা মান যদি মনত ৰাখা তোমালোকৰ cos থিটাৰ মানটো এনে ওলাই যাব ঠিক আছে
তাৰপিছত আৰু টেন থিটাৰ কাৰণে তোমালোকে স্পেচিয়েলি আকৌ 5টা মান মনত ৰাখিব লাগিব টেন থিটাৰ কাৰণে টেন 0 মানে হ'ল 0 টেন 0 মানে হ'ল 0 টেন 30 ডিগ্ৰী মানে হ'ল 1/√3 আৰু টেন 45 মানে হ'ল 1 আৰু টেন 60 মানে হ'ল √3 আৰু টেন 90 মানে হ'ল এইটো ইনফিনিটি মানে এইটো ডাজ নট এক্সিষ্ট সিদ্ধ নহয় ঠিক আছে তাৰ মানে একো মান নাপাওঁ এইকেইটা আকৌ তোমালোকে এই টেনৰ 5টা মান আকৌ মনত ৰাখিব লাগিব ঠিক আছে আৰু এইফালে কাৰ 5টা মান মনত ৰাখিব লাগিছিল সাইন থিটাৰ 5টা মান মনত ৰাখিব লাগিছিল যে তোমালোকৰ কস থিটাৰ মান কেটা নিজে ওলাই গৈছিল কেনেকৈ পাতিছিলো এইটো তোমালোকক মই ক'লো আৰু সাইন থিটাৰো এই তোমালোকে 5টা মান মনত ৰাখিলে বাকিখিনি তোমালোকে কস থিটাৰ মানখিনিও নিজে ওলাই আহিব হয় নহয় গতিকে সাইন টেন 0 মানে 0 টেন 30 মানে 1/√3 টেন 45 মানে 1 টেন 60 মানে √3 আৰু টেন 90 মানে হ'ল থিটা তাৰপিছত এটা কট থিটাৰ মান লাগিব ওকে সেই কট থিটাৰ মান কেনেকৈ ওলাব চোৱা অলপ দেখা হৈছে তোমালোকে ধুনীয়াকৈ বনাই ল'ব আৰু এইখন চ' এটা কট থিটা এতিয়া কট থিটাটো কি আছিলে কট থিটা আছিলে আমি প্ৰথম ক্লাছতে পঢ়িছোঁ কট থিটা হ'ল টেন থিটাৰ ওলোটাটো তাৰমানে অনন্যটো কি আছিলে মই এইখিনি অকণমান পাতি দিছোঁ কট থিটা মানে কি আছিলে 1/10 থিটা তাৰমানে টেন থিটাৰ যিমান মান পোৱা তাক উল্টা কৰিলে আমি কি পাই যাম কট থিটাৰ মান পাই যাম তাৰমানে যদি ধৰা টেন থিটাৰ মান আমাক যদি 2 দি আছে তাৰমানে কট থিটা কিমান হৈ যাব টেন থিটাৰ ঠাইত পাতি দিয়া 2 তাৰমানে কি 1/2 কট থিটা টেন থিটাৰ মান যদি 2 হয় কট থিটাৰ মান হ'ব কিমান 1/2 তাৰমানে অনন্য হৈ যাব উল্টা হৈ যাব বুজি পাইছা নাই আৰু ধৰা টেন থিটাৰ মান যদি 5 হয় তেতিয়াহ'লে কট থিটাৰ মান কি হৈ যাব 1/5 তাৰমানে উল্টা হৈ যাব গতিকে ঠিক সেইদৰে আমিও ইয়াত যিহেতু আমাৰ টেন থিটাৰ মান আছেই হয়নে আমাৰ টেন থিটাৰ মান আছেই গতিকে টেন 0 মানে কিমান 0 গতিকে এতিয়া কট 0 মানে কিমান হ'ব 0 উল্টা 0টো উল্টা কৰি দিব লাগিব তাৰমানে 1/0 মানটো কিমান ইনফিনিটি হয় নাই 0টো আমি কাকো হৰণ কৰিব নোৱাৰো গতিকে এই ইয়াৰ মানটো হৈ যায় আমাৰ ইনফিনিটি ঠিক আছে গতিকে মই এইটোৰ মানটো হৈ যাব কিমান ইনফিনিটি আৰু গতিকে cot 30 মানে কিমান হ'ব এইটো উল্টা কৰি দিম এইটো উল্টা কৰিলে কিমান হ'ব √3 হ'ব √3/1 1 টো তলত আহি যাব আৰু 1 টো বাতিব নালাগে আৰু cot 45 মানে কি এই 1 টোক আমি উল্টা কৰি দিম গতিকে 1 টোক উল্টা কৰিলে অনন্যটো কিমান হৈ যাব 1 আৰু √3 অনন্য কিমান 1/√3 আৰু এই ইনফিনিটি অনন্য 0 ঠিক আছে ঠিক হৈদৰে sec থিটাটো কাৰ অনন্য sec থিটাটো হ'ল cos থিটাৰ অনন্য কৈছিল আমি পাইছিলো গতিকে cos 0 কিমান আছে cos 0 মানে 1 গতিকে sec 0 মানে কিমান হ'ব 1 আৰু গতিকে এইটো উল্টা হৈ যাব 2/√3 আৰু এইটো উল্টা হ'ব গতিকে √2 হ'ব আৰু এইটো উল্টা হ'ব 2 আৰু এই 0 উল্টাটো কিমান ইনফিনিটি 0 মানে তোমালোকে মনত ৰাখি ল'বা 0 প্ৰতিক্ৰম হ'ল ইনফিনিটি প্ৰতিক্ৰম হ'ল 0 সেইটো মনত ৰাখিলে হ'ল এছন আমাৰ লাষ্টত থাকিলে cosec থিটাটো কাৰ আছিলে sin থিটাৰ অনন্য গতিকে sin থিটাৰ মানবিলাক উল্টা কৰি গলে হ'ল আৰু গতিকে sin 0 মানে 0 গতিকে cosec 0 মানে কি হ'ব ইনফিনিটি sin 30 মানে কিমান আছে 1/2 গতিকে cosec 30 মানে কিমান হ'ব 2 হ'ব এইটো উল্টাই দিব আৰু ইয়াৰ অনন্য হ'ব কিমান √2 হ'ব এইটো উল্টাই দিলে হ'ল আৰু ইয়াৰ অনন্য কিমান হ'ব 2/√3 হ'ব আৰু 1 ৰ অনন্য 1 গতিকে এইখন আছিল টেবুলখন আশা কৰো তোমালোকে টেবুলখন সবে মুখস্থ কৰি লবা এখন মুখস্থ কৰি লবা তোমালোকে আৰু এখন মোস্ট ইম্পৰ্টেন্ট ঠিক আছে আৰু মুখস্থ কৰিবলৈ কাৰণে তোমালোকে গোটেইখিনি মুখস্থ কৰিব নালাগে তোমালোকে অকল sin থিটাৰ মান কেটা মুখস্থ কৰা আৰু tan থিটাৰ মান কেটা মুখস্থ কৰা বাকিখিনি তোমালোকে অটোমেটিক্যালি কম পাই যাবা হয়নে গতিকে এইখিনি কথা তাৰপিছত আহাচোন এতিয়া আমি 8.2 ৰ প্ৰথম অংকটো কৰিও এইখন তোমালোকে নোট ডাউন কৰি লোৱা এইখন মই মুছি দিছো এতিয়া আজি 8.2 প্ৰথম 8.2 এক নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া বিলাকৰ মান ওলাব দিছে মান নিৰ্ণয় কৰিব দিছে গতিকে আমি পাতি লওঁ তলত কি দিছে 8.2 অনুশীলনীৰ এক নম্বৰটোৰ একৰ 1 2 কিমান দিছে আমাক sin 60 ডিগ্ৰী cos 30 sin 60 cos 30 plus sin 30 আৰু cos 60 এইটোৰ মান ওলাব দিছে ঠিক আছে sin 60 ডিগ্ৰী plus cos 30
sin 30 প্লাছ cos 60 ডিগ্ৰী মান ল'ব দিছে গতিকে আমি sin 60 মানটো জানিব লাগিব অলৰেডি মই টেবুলখন দিছো টেবুলখনৰ পৰা তোমালোকে মুখস্থ কৰিব লাগিব হয় না ঠিক আছে চোৱাচোন এইফালে sin 60 মানটো লাগে হা এটা sin 60 মানটো কিমান আছিলে মুখস্থ কৰিব দিছিল নহয় পাঁচটা গতিকে sin 60 মানটো আছিলে আমাৰ √3/2 মানে √3/2 আছিলে আৰু cos 30 মানটো কিমান আছিলে cos 30 মানটো আছিলে আমাৰ √3/2 তোমালোকে টেবুলখন চোৱা মই মুখস্থ কৰিব দিছিল নহয় cos θ খিনি উল্টাকে পাতি আহিব দিছিল নহয় sin θ ৰ মানখিনি উল্টাকে পাতি আহিলে cos θ ৰ মানখিনি পাই যায় গতিকে তোমালোকে মনত ৰাখিলে হ'ল আৰু sin 30 মান কিমান আছিলে sin 30 মান আছিলে 1/2 আৰু cos 60 মানো আছিলে 1/2 এইখিনি গতিকে মানখিনি মই পাতি দিছো আৰু এইখিনি কৰিলে হ'ল আৰু এতিয়া ইয়াত কি হ'ব তলে পূৰণ কৰিলে কিমান 4 আৰু √3 পূৰণ কৰিলে কিমান হ'ব 3 ৰুট থকা সংখ্যা একে সংখ্যা যদি দুটা পূৰণ কৰা এই সংখ্যাটো ৰুটটো নোহোৱা হৈ যায় আৰু প্লাস এটো 2 দুগুণ তলে 4 হ'ব আৰু 1 গুণ 1 পূৰ্ণ তাৰমানে এটো কিমান হৈ যায় এটো হৈ যাব তলত হৈ যাব কিমান 4 আৰু ওপৰৰ কেটা 3 + 1 তাৰমানে আলটিমেটলি কিমান হৈ যাব 4/4 তাৰমানে কিমান হৈ যাব 1 আনসাৰ এক নম্বৰটো 1 নহয় জানো আৰু বাকি কেটাও কৰি পেলাও আৰু একেবাৰে ন তোমালোকে পাতি লবা এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো চোৱা কি কৈছে 2 নম্বৰটো দিছে 2 tan square 45 degree 2 tan square 45 plus cos square 30 minus sin square 30 sin square 60 এটা মানখিনি পাতি গলে হল আকৌ আগৰ দৰে মান 2 tan 45 মানে কিমান আছিল 1 tan 45 ৰ মান 1 মই মানখিনি দিছো নহয় এইখিনি সাইডলে হল আৰু 1 ওপৰ স্কয়াৰ আছে গতিকে স্কয়াৰ আৰু cos 30 মান কিমান √3/2 আৰু ওপৰ স্কয়াৰ আছে স্কয়াৰ আৰু cos 60 এইটো মান √3/2 হোল স্কয়াৰ হয় নাই ওকে এটা সচন প্লাস √3/2 হোল স্কয়াৰ মাইনাস √3/2 হোল স্কয়াৰ মানে এটা কেনসেল আউট নহব জানো এটা প্লাসত আছে মাইনাসত গতিকে কেনসেল আউট হৈ যাব এটা কৰিবই না লাগে আৰু সেম বস্তু প্লাস আৰু মাইনাসত গতিকে কেনসেল আউট আৰু থাকিলে কিমান আমাৰ 2/1 মানে কিমান 1 মানে আলটিমেটলি কিমান 2 ইয়াৰ আনসাৰটো কিমান 2 তোমালোকে নোট ডাউন কৰি যোৱা এতিয়া আমাৰ তিনিটো কৰো তিনিটো number 3 cos 45 divided by asle sec 30 plus cosec 30 plus কিমান cosec 30 এটো আসলে হয় না এতিয়া আকৌ মানখিনি পাতিলে হল আৰু গতিকে ওপৰত cos 45 ৰ মান কিমান 1/√2 গতিকে মই পাতি দিছো ওপৰত 1/√2 আৰু এটা sec 30 মানটো কেনেকৈ মনত ৰাখিবা তোমালোকে cos 30 মানটো জানিব লাগিব cos 30 মানটো কিমান √3/2 গতিকে sec 30 হ'ব উল্টা মানে 2/√3 প্লাস cosec 30 মানটো কিমান হ'ব দিয়া cosec 30 মানটো কিমান হ'ব sin 30 মান কিমান আছিল 1/2 গতিকে cosec 30 মানটো হৈ যাব 2 ঠিক আছে ওকে আৰু এতিয়া এটো সলভ কৰিলে হ'ল আৰু এটো আমাৰ ওপৰত কিমান আছে ওপৰত 1/√2 এটো তেনেকৈ থাকক আৰু তলৰ কেটা আমি যদি হেৰি কৰো লসাগু লটা √3 হ'ব লসাগু গতিকে 2 + 2√3 হ'ব ওপৰত 2 + 2√3 হ'ব হয় নাই আৰু মই ইফালে কৰিছো গতিকে এইকেটা যদি হৰণ চিহ্নডাল পূৰণ কৰো 1/√2 এই হৰণ চিহ্নডাল যদি পূৰণ কৰো ইডাল হৰণ চিহ্নডাল পূৰণ কৰো গতিকে তলৰটো ওপৰত ওপৰৰ তলত যাবগে গতিকে √3 ওপৰত যাবগে তলত আহি যাব 2 + 2√3 বাস এইটোই आंसर √3 = √2 আৰু 2 + 2√3 বাস ইমানখিনকে থলে হ'ল আৰু তোমালোকে যদি ইয়াতকে আৰু সৰল কৰিব বিচাৰো বুলি ভাবা আৰু সৰল কৰিব পাৰা আৰু নকৰিলেও ইয়াত থলেও হৈ গল এইটো গতিকে आंसरটো তাৰ পাছত তোমালোকৰ কিতাপত তোমালোকৰ গুটে সৰল কৰি পেলাই বেলেগ এটা आंसर আছে বাৰু হেতু তোমালোকে সৰল কৰিলে ওলাই যাব আৰু তোমালোকে ইমান সৰল নকৰিলেও হ'ব ইয়াত ৰাখি দিলেও आंसरটো হৈ যাব ঠিক আছে তাৰপিছত আমাৰ 4 নম্বৰটো 4 নম্বৰটো সব কি আছে 4 নম্বৰটো আছে sin 30 plus tan 45 minus
cosec 60 ডিগ্ৰী cosec 60 তাৰ পাছত আছে আমাৰ sec 30 প্লাস cos 60 প্লাস cot 45 গতিকে এইখিনি এটা মানখিনি মনত এটা মানখিনি পাতিব লাগিব আৰু এই অংকখিনিৰ এই তোমালোকৰ 8 পইণ্টৰ অংকখিনিৰ এটাই মেন কি কৰিব পাৰিবলৈ কৰাৰ কাৰণে এটাই মেন হেই টিপছ আছে হেতু হল তোমালোকে মানখিনি মন ৰাখিব লাগিব মানখিনি মন ৰাখিলে এইখিনি কৰিব নোৱাৰিবা ঠিক আছে ওকে গতিকে আমাৰ sin 30 মান কিমান আছিল sin 30 মান আছিল 1/2 প্লাস আৰু tan 45 মান হল 1 মাইনাস cos 60 মানে তোমালোকে sin 60 লৈ মনত পেলোৱা sin 60 কিমান √3/2 আৰু cos 60 কিমান হ'ব তেতিয়া cosec 60 কিমান হ'ব তাৰ উল্টা হৈ যাব তাৰমানে 2/√3 হ'ব হয় নাই এটো তাৰ পিছত আৰু sec 30 মান কিমান sec 30 মানো হে একে হ'ব √3/2 হ'ব মানে cos 30 বা √3/2 টো গতি এটো উল্টাই দিলে হৈ গ'ল তাৰমানে 2/√3 হ'ব আৰু প্লাস cos 60 মান কিমান cos 60 মান হল 1/2 আৰু ইফালে cot 45 মান হল 1 গতিকে এটোক আমি সমাধান কৰিলে হ'ল সমাধান কেনে কৰিম মই লসাগু লব লাগিব এই ওপৰৰ কেটাৰ লসাগু ওলাই যোগ বিয়োগ তলৰ কেটাকো লসাগু ওলাই যোগ বিয়োগ কৰিব লাগিব গতিকে এটা চোৱা ওপৰৰ কেটাৰ লসাগু কিমান হ'ব 2 আৰু √3 তাৰমানে ওপৰৰ কেটাৰ লসাগু হ'ব 2√3 হা লসাগু আৰু 2√3 হ'ব আৰু এটা হৰণ কৰি ওপৰত থাকিব ইফালে √3 প্লাস 2√3 আৰু ইফালে 3 হলে minus 2 পূৰণ 2 এটো হ'ব ওপৰৰ কেটা আৰু তলৰ কেটা হ'ব তলৰ কেটাও 2√3 কমন হ'ব আৰু এইফালে হ'ব তোমাৰ 2 পূৰণ 2 প্লাস √3 প্লাস 2√3 হ'ব আৰু চোৱা এই তলৰ কেটা একে গতিকে কেনসেল আউট কৰি দিলো গতিকে ইফালে কি থাকিলে গতিকে ইফালে মই ইয়াত লিখিছো ইয়াত থাকিব √3 প্লাস 2√3 minus 4 আৰু ইফালে তলত 4 plus √3 plus 2√3 এইটো পালো আৰু চোৱা √3 plus 2√3 তাৰমানে 3√3 minus 4 আৰু এইটো 4 plus √3 মানে 3√3 এইটো ঠিক আছে ক্লিয়াৰ হৈছে এইটো চোৱা এইকেটা তোমালোকৰ বহুত ষ্টুডেন্টৰে কি হয় এই তোমালোকৰ ভগ্নাংশ বিলাক যোগ বিয়োগ কৰাত অসুবিধা হয় বহুত ষ্টুডেন্টৰে গতিকে তোমালোকক মই ভগ্নাংশৰ লসাগু লাইবলে কেনেকৈ যোগ বিয়োগ কৰে তাৰ কাৰণে মই একটা এক্সট্ৰা ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু তোমালোকে মোক জনাই দিবা যে আমাক এটা নতুন এক্সট্ৰা ভিডিও লাগে ভগ্নাংশবিলাক কেনেকৈ যোগ বিয়োগ কৰে মই গতিকে তাৰ ওপৰত এটা ভিডিও বনাই দিম গতিকে বৰ্তমান মই এনেকৈ কৰি দেখালো হা তাৰ পিছত এতিয়া কি কৰিলো এই তলৰ কেটা কাটাকাটি কৰি গৈছো গতিকে ওপৰত এটো থাকিলে তলত এটো থাকিলে এটো পাতিছো আৰু চোৱা √3 তাৰমানে এটো হ'ল 1√3 প্লাস 2√3 হেতু কাৰণে 3√3 হৈছে এটো 2√3 মানে দুটা √3 আৰু এটো √3 তাৰমানে এটা √3 কোনাই মানে 1 আছে গতিকে 1√3 প্লাস 2√3 হেতু কাৰণে 3√3 হৈছে আৰু এটো -4 আৰু এটো ঠিক একে প্ৰকাৰে এটো 4 হৈছে আৰু এটো 1√3 প্লাস 2√3 তাৰমানে 3√3 এটো এইখিনতে ৰাখি দিলে হৈ গ'ল আনসাৰ তোমালোকৰ কিতাপত এটো আনসাৰ নাথাকিবও পাৰে কাৰণ কিয় তোমাৰ এইটোক আৰু অলপ আমি সৰল অৱস্থালৈ নিব পাৰো কিন্তু ইমান সৰল কৰি থাকিবলৈ আমাৰ দৰকাৰ নাই ইমানখিনিতে ৰাখি দিলে আমাৰ কমপ্লিট হৈ যাব অংকটো মানে তোমালোকে আৰু সৰল কৰিব পাৰা যদি বিচাৰা কিন্তু আমাৰ সৰল নকৰিলেও এইকণে ৰাখি দিলে হ'ল ঠিক আছে ওকে এতিয়া আমাৰ কি বুলি কয় 5 নম্বৰটো এবাৰ এটো তোমালোকে নোট কৰি লবা 5 নম্বৰটো কি আছে 5 নম্বৰটো আছে 5 নম্বৰটো আছে কিমান তোমাৰ 5 cos square 60 5 cos square 60 plus 4 sec square 30 degree minus 10 square 45 degree আৰু ইফালে তোমাৰ আছে sin square cube plus cos square 30 sin square 30 plus cos square 30 গতিকে আকৌ মানখিনি পাতো আৰু তোমালোকে এতিয়া মতে গম পাইছা যে মানখিনি নাজানিলে এটো চেপ্টাৰ নকৰাই ভাল হয় নহয় গতিকে তোমালোকে মানখিনি মুখস্থ কৰি লবই লাগিব নহলে এটো আৰু তোমালোকে একো গমেই নাপাবা ক'ত কি হৈছে গতিকে মানখিনি মুখস্থ কৰাটো অতিকৈ দৰকাৰ আৰু ইয়াত আমাৰ 5 cos square 5 cos square 60 cos theta মান cos 60 মানে কিমান 1/2 তাৰমানে 1/2 whole square plus 4
আকৌ sec 30 sec square 30 sec 30 তে sec 30 মানটো কিমান হ'ব 2/√3 হোল স্কয়াৰ হয় নাই আৰু tan 45 স্কয়াৰ মানে 1 হোল স্কয়াৰ আৰু sin square 30 sin 30 মান কিমান sin 30 1/2 হোল স্কয়াৰ নহয় জানো আৰু cos 30 মান কিমান cos 30 মান কিমান cos 30 মান হ'ল yes √3/2 হোল স্কয়াৰ এইখিনি মান গতিকে এই মানখিনি মুখস্থ কৰাটো খুব দৰকাৰ আৰু কেনেকৈ মুখস্থ কৰিব লাগে মই তোমালোকক কৈ দিলো sin থিটাৰ মানখিনি মুখস্থ কৰিলে হ'ল tan থিটাৰ মানখিনি মুখস্থ কৰিলে হ'ল বাকিখিনি নিজে নিজে ওলাই যাব নহয় জানো আৰু গতিকে এতিয়া আমি এইখিনি কৰো হা এটো কিমান হ'ব এটো আলটিমেটলি কৰিলে মানে 5/4 হ'ব ইয়াত নহয় জানো মানে এটো এনেকুৱা আৰু 5 পূৰণ এটো 1/4 আৰু এটো 2 গুণ 4 আকৌ ইয়াত হ'ব 4 পূৰণ ওপৰত হ'ব 4 আৰু তলত হ'ব কিমান 3 এইফালে -1 আৰু ঠিক সেইদৰে ইফালে হৈ যাব কিমান ইফালে হৈ যাব 1/4 প্লাস 3/4 নহয় জানো ওকে আৰু এটো আলটিমেটলি কিমান হৈ যাব 5/4 ওপৰত এটো 5/4 প্লাস 16/3 প্লাস -1 আৰু এইকেটা কিমান হ'ব ও সৰি এটো 3 হৈ যাব এটো 3 হৈ যাব গতিকে এটো কিমান হ'ব এটো তলৰটো 4 1 প্লাস 3 4 1 প্লাস 3 হ'ব নহয় জানো এটো 4 আৰু 1 প্লাস 3 আৰু ইফালে মই পাতিছো ওপৰৰ কেটা কিমান হ'ব 5/4 আৰু 3 1 লসাগু কিমান হ'ব 4 3 তাৰমানে 12 হ'ব লসাগু কিমান হ'ব 12 হ'ব আৰু এটো ডিভাইড কৰিলে 3 ৰে ইয়াক পূৰণ হ'ব গতিকে 15 হ'ব প্লাস আৰু ইফালে 3 হলে 4 হলে 16 গতিকে 74 হ'ব নহয় জানো 4 ৰে 16 কৰিলে 4 6 গুণ 24 4 আতে 2 4 4 গুণ 4 6 74 নহয় 64 হ'ব ওই 64 হ'ব দেই আৰু ইফালে মাইনাস কিমান 12 হ'ব আৰু তলত কিমান হ'ব 4/4 তাৰমানে আলটিমেটলি 4/4 মানে কি তলত 4/4 মানে কি কটাকটি কৰি আলটিমেটলি 1 পাম তাৰমানে এটো উঠি যাবগে নিজে নিজে তলত 1 থাকিব 1 টো এনেও থাকে গতিকে আমি এইফালে পাম 54 প্লাস 64 মাইনাস 12 ডিভাইডেড বাই 12 এটা এই তলত 4/4 টো মানে 1 হৈ গ'ল নহয় এটো মানে নিজে নিজে কি উঠাই দিব পাৰিব আৰু তোমালোকে আৰু এটো কিমান হৈ যাব 12 আৰু হিফালে তোমালোকে প্লাস কেটা আগতে যোগ কৰিলে হ'ল বা 15 64 পৰা 12 মাইনাস কৰা গতিকে কিমান হ'ব প্লাস 52 পাবা আৰু একেটা যোগ কৰিলে হৈ গ'ল গতিকে 12 পজিটিভ 2 7 1 6 67/12 এইটো আনসাৰ ঠিক আছে গতিকে পাতি লোৱা আৰু আমি নেক্সটটো কৰো 6 2 তোমালোকে ভিডিওটো পোস্ট কৰি লবা এইবোৰ নোট ডাউন কৰিলে ভিডিওটো পোস্ট কৰি দিবা আৰু এইখিনি পাতি লবা হা আৰু 6 নম্বৰটো হ'ল আমাৰ নাম্বাৰ 6 টো হ'ল আমাৰ cosec 30 ডিগ্ৰী প্লাস cosec 60 ডিগ্ৰী প্লাস cosec 90 ডিগ্ৰী আৰু তলত কি আছে ডিভাইডেড বাই sec 0 sec 30 sec 60 sec 0 plus sec 30 plus sec 60 এটা মানখিনি পাতি দিলে হ'ল ওকে ঠিক আছে এতিয়া আমি মানখিনি পাতো cosec 30 মানটো কিমান sin 30 মানটো মনত পেলো 1/2 sin 30 মান 1/2 গতিকে cosec 30 হলে কিমান হ'ব 1/2 উল্টা কৰিলে 2 মানে 2/1 কিন্তু 1 টো তলত থাকে গতিকে এই মানে 2 আৰু cosec 60 sin 60 কিমান √3/2 তাৰমানে 2/√3 হ'ব কিমান 2/√3 হ'ব আৰু তোমাৰ কি কয় cosec 90 cosec sin 90 কিমান sin 90 মানে 1 গতিকে cosec 90 মানে 1 এই হ'ব নহয় জানো আৰু sec 0 মানে cos 0 মান কিমান আছিল cos 0 মান আছিল yes cos 0 মান আছিল 1 sin 90 মান 1 হলে cos 0 মানো 1 হয় ইফালে আনিছিল নহয় মই গতিকে 1 আছিল গতিকে 1 ক উল্টা কৰিলে 1 এই পাবা আৰু প্লাস sec 30 মানে yes sec 30 cos 30 মানটো জানা তোমালোকে cos 30 মানে √3/2 গতিকে sec 30 মানে কি হ'ব 2/√3 হ'ব 2/√3 আৰু sec 60
sec 60 cos 60 মানে কিমান 1/2 60 মানে কিমান 2 হ'ব আৰু তোমালোকে ভালকে চোৱাচোন এই ওপৰৰ গোটেইকেইটা আৰু তলৰ গোটেইকেইটা চোৱা একে তাৰমানে এইকেইটা আল্টিমেটলি গোটেইখিনি কটাকটি কৰি পেলাই এইখিনি ব্ৰেকেট দি পেলাই গোটেইখিনি আমি কটাকটি কৰি দিব পাৰোঁ আল্টিমেটলি 1 পাম এইটো কিয় চাওক এইটো 2 আছে এইটো 2 ইয়াতো √3/2 ইয়াতো √3/2 1 1 চালে গোটেইখিনি প্লাছতে আছে মানে ওপৰটো আৰু তলতে একেবাৰে একেই সেইটো কাৰণে কটাকটি কৰি দিলোঁ মই ডাইৰেক্ট 2 1 ঠিক আছে গতিকে আজিলৈ মই কি বুলি কয় এইকেইটা অংক কৰি সমাপ্ত কৰিছোঁ এইটো ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত আৰু যিমানকেইটা অংক আছে গোটেইকেইটা আমি কৰি পেলাই সমাপ্ত কৰি দিম এই চেপ্টাৰটো নহয় এই অনুশীলনীটো ঠিক আছে গতিকে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে তোমালোকৰ বন্ধুবৰ্গক তোমালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে থেংক ইউ ফৰ ৱাচিং